নমস্কাৰ বন্ধুসকল আপোনালোকে জানিব বিচাৰেনে যে YouTube চেনেল এটাতে হেকত সাবস্ক্ৰাইব বটনটো কি কেনেধৰণে এড কৰা হয় বা YouTubeৰ ভিডিঅ'ৰ হেকতে কিছুমান ৰিকমেন্ডেড ভিডিঅ' কেনেদৰে এড কৰিব পাৰি যদি আপোনালোকে জানিব বিচাৰে তেতিয়াহ'লে ভিডিঅ'টো আপোনালোকে হেকলৈকে চাব বলক ভিডিঅ'টো এতিয়া ষ্টাৰ্ট কৰোঁ গতিকে বন্ধুসকল আপোনালোকে তাৰ বাবে যিকোনো ধৰণৰ ৱেব পেজ এটা খুলিলে মই গুগল ক্ৰমটো খুলি লৈছোঁ দেন গুগল ক্ৰমটোত গৈ আপোনালোকে ইউটিউবটো খুলিব ইউটিউবটো খোলাৰ লগে লগে এনে ধৰণৰ যদি আপোনালোকে এনেকুৱা ধৰণৰ পেজখন নোলায় তেন্তে আপোনালোকে ওপৰত তিনিটা ডট দেখিছে সেই তিনিটা ডট ক্লিক কৰিব দেন ৰিকুৱেষ্ট টু ডেস্কটপ সাইটলৈ আপোনালোক গৈ ল'ব তেতিয়া এনেকুৱা ধৰণৰ পেজখন দেখা দিব ইউটিউবটোলৈ যোৱাৰ লগে লগে আপোনালোকে আপোনাৰ চেনেলটোৰ আইকনটোত ক্লিক কৰিব মোৰ চেনেলটো হৈছে এইটো চুকত আছে আইকনটো ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোক ক্ৰিয়েটৰ ষ্টুডিঅ'লৈ গুচি যাব ক্ৰিয়েটৰ ষ্টুডিঅ' ক্লিক কৰিব দেন ক্ৰিয়েটৰ ষ্টুডিঅ'লৈ গৈ আপোনালোকৰ ভিডিঅ'সমূহ ইয়াত শ্ব' হ'ব আৰু ভিডিঅ'সমূহ আপুনি এডিটৰ দাঁতিত এটা এৰ' মাৰ্ক আছে আৰু সেই এৰ' মাৰ্কত আপোনালোকে ক্লিক কৰিব এৰ' মাৰ্কত ক্লিক কৰাৰ লগে লগে আপোনালোকে এণ্ড স্ক্ৰীন এণ্ড এন'চেশ্যনত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এখন পেজ আহিব ক্লিক কৰিব ইউজ কৰাৰ লগে লগে আপোনালোকে ইয়াত বিভিন্ন টেমপ্লেট শ্ব' কৰিব আৰু আপোনালোকে ইয়াৰ পৰা যিকোনো এখন টেমপ্লেট চইচ কৰিব পাৰে নিজৰ অনুযায়ী মই এইখনকে লৈ লৈছোঁ আৰু আপোনালোকে চিলেক্ট কৰিব নেক্সট দেন মই এইটো আগতে আছিলে সেইকাৰণে মই এতিয়া ৰিপ্লেচ কৰিম আপোনালোকৰ ৰিপ্লেচ নোলাব মোৰ আগতে আছিলে কাৰণে এইটো লৈছে আপোনালোকে দেখিছে আপোনালোকৰ ইয়াত আইকনটো নিজে নিজে আহি যাব দেন আপোনালোকে এইটোত ক্লিক কৰিব এলিমেণ্টত দেন আপোনালোকে ইয়াৰ পৰা যিকোনো দুটা ভিডিঅ' মই এইটো কৰিছোঁ ছেভ আহিব আৰু নেক্সটটো আপোনালোকে কৰি ল'ব নেক্সট মই এইটো লৈ লৈছোঁ ছেভ আপোনালোকে দেখিছে আইকন চেনেলটোৰ আইকনটো সেইটো নিজে নিজে আহিছে এইটো আপোনাৰ কোনো ধৰণৰ এড কৰিবলৈ দৰকাৰ নাই আপোনালোকে ছেভ অপশ্যনত ক্লিক কৰিব ওপৰৰ ছাইডৰ অল চেঞ্জেছ ছেভড গতিকে আপোনালোকৰ এইটো কাম সম্পূৰ্ণ হৈ গ'ল আৰু আপোনালোকে চাব পাৰে যে এইটো ভিডিঅ'টোৰ শেষতে এই অপশ্যনকেইটা আহিছে নে নাই বা সাবস্ক্ৰাইব বটনটো আহিছে নে নাই বা ভিডিঅ' ৰিকমেণ্ডেড ভিডিঅ'সমূহ আহিছে নাই তেনেহ'লে মই ভিডিঅ'টো খুলি পেলাই মই আপোনালোকক দেখুৱাই দিছোঁ লাইক কৰিব এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বিভিন্ন ধৰণৰ